গাইজ, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকে সকলোৱে ভালে আছে, ঠিকে আছে, আৰু ময়ো ভালে আছোঁ। তো আজি মই এটা চিম্পল লুক ক্ৰিয়েট কৰিছোঁ, আৰু যদি আপোনালোকে এইটো লুক ক্ৰিয়েট কৰিব বিচাৰে বা চাব বিচাৰে তেনেহ'লে মোৰ ছেকেণ্ড চেনেলত এইটো ভিডিঅ' দিয়া আছে। তো আপোনালোকে চেক কৰিব পাৰে, আৰু লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। তো আপোনালোকে চেক কৰি ল'ব, আৰু আশা কৰিছোঁ আপোনালোকৰ এইটো ভিডিঅ' বহুত ভাল লাগিব, আৰু আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে আপোনালোকৰ দিনটো কেনেকৈ পাৰ কৰিলে মোক নিশ্চয় জনাব। আজি মই আপোনালোকৰ লগত এটা চিম্পল ৰেচিপি শ্বেয়াৰ কৰিম, আৰু সেইটো মই নকওঁ এতিয়াই। তো আপোনালোকে চাব আৰু কি বনাওঁ। মই বহুত চিম্পল পদ্ধতিৰে মই বনাম, কাৰণ এতিয়া আমি বাহিৰত যাব নোৱাৰোঁ। তো মাছ মাংসটো আমি খাব নোৱাৰোঁ, আনিবও নোৱাৰোঁ, খাব নোৱাৰোঁ। তো আমি নিৰামিষে খাব লাগিব। তো মইতো নিৰামিষে খাই আছোঁ, আৰু আপোনালোকে কি খাই আছে মোক কমেণ্ট কৰি নিশ্চয় জনাব। তো আপোনালোকৰ যদি এইটো লুক ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ মেকআপৰ চেনেলটো চাব পাৰে, আৰু এইটো ভিডিঅ' মোৰ তাতে দিয়া আছে। তো আপোনালোকে চেক কৰিব পাৰে, আৰু আপোনালোকৰ যদি বেলেগ কিবা লুক আপোনালোকৰ কাৰণে হেল্পফুল হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব যে এইটো লুকৰ ওপৰত আপুনি এটা ভিডিঅ' বনাওক। তো মই নিশ্চয় বনাবলৈ ট্ৰাই কৰিম, আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো গাইজ, মই ইয়াতে 1 কাপ দালি লৈছোঁ, আৰু দালিখিনি মই ভালদৰে ধুই এতিয়া কুকাৰত দি দিম। তো আপোনালোকে দালিখিনি ভালদৰে ধুই ল'ব। তাৰপিছত মই আলুখিনি ইয়াতে দি দিম, আৰু মই এইদৰে আলুখিনি কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু ডাঙৰো কৰিব পাৰে, বাট মই সৰু সৰুকৈ টুকুৰা কৰিছোঁ। আৰু তাৰপাছত মই ইয়াতে 1 বটল পানী ঢালি দিম। তো আপোনালোকে পানী কম বেছি কৰিব পাৰে, আপোনালোকে চাই ল'ব। আপোনালোকে কিমান দালি ইউজ কৰে সেই হিচাপতে আপোনালোকে পানীখিনি দিব। তাৰপিছত মই ইয়াতে 4টা জলকীয়া কাটি দিছোঁ। তো আপোনালোকে কিমান জ্বলা খায় সেইটো হিচাপত আপোনালোকে দিব। তো মই ইয়াতে 4টা জ্বলা ইউজ কৰিছোঁ। তো এইখিনি মই কাটি কিনে দি দিম লগতে। তো ইয়াতে মই দি দিছোঁ 1 চামুচ নিমখ, আৰু 1 চামুচ হালধি পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ, আৰু মই আধা চামুচতকৈ কম অলপ জলকীয়া পাউডাৰ দি দিছোঁ। তো এইখিনি দি মই ভালদৰে লৰাই ল'ম, আৰু তাৰপাছত মই কুকাৰৰ ঢাকনি লগাই গেছটো অন কৰি দিম। তো আনফালে মই 5টা কেঁচা টমাটো লৈ লৈছোঁ, কাৰণ দালিৰ লগত কেঁচা টমাটোৰ চব্জিটো খাবলৈ ভাল লাগে। তো মই ধুই পেলাই তাৰপাছতহে কাটি আছোঁ, নহ'লে গুটিখিনি আঁতৰি গ'লে বেছি টেঙা নালাগে। তো আপোনালোকে কাটি কেনেও ধুই ল'ব পাৰে। তো মই ইয়াতে ধুই পেলাই তাৰপাছত কাটি আছোঁ। তো তাৰপিছত মই ইয়াতে 3টা কেঁচা জলকীয়া কাটি দিছোঁ। তো আপোনালোকে কম বেছিও কৰিব পাৰে, যদি জ্বলা কম খায় তেনেহ'লে আৰু কমকৈ দিব পাৰে, আৰু যদি জ্বলা বেছিকৈ খায় তো বেছিকৈও দিব পাৰে। তো মই ইয়াতে 3টা ইউজ কৰিছোঁ। তাৰপিছত মই ইয়াতে মিডিয়াম চাইজৰ এটা পিঁয়াজ লৈছোঁ, আৰু পিঁয়াজখিনি মই এইদৰে কাটি লৈছোঁ। তো গোটেই পিঁয়াজটো মই এইদৰে কাটি ল'ম। তো আনফালে মোৰ দালিখিনিও হৈ গৈছে। তো প্ৰথমতে মই হাই ফ্লেমত মই 2টা চিটি লগাইছোঁ, আৰু তাৰপিছত গেছটো কমাই দি কিনে আৰু 3টা চিটি আহিব দিছোঁ। তো দালিখিনি হৈ যোৱাৰ পিছত মই ইয়াতে আন এটা গেছত মই পেন গৰম হ'ব দিছোঁ, আৰু ইয়াতে মই কুকিং অইল অলপমান দি দিছোঁ। তো তাৰপিছত মই এইখিনি ভালদৰে গোটেই পেনত লগাই ল'ম। তো তাৰপিছত মই ইয়াতে ইউজ কৰিছোঁ অলপ জিৰা। তো তাৰপিছত মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ কাটি থোৱা। তো আপোনালোকে জিৰা নিদিবও পাৰে, দিবও পাৰে, যদি কোনোবাই ভাল নাপায় তেনেহ'লে নিদিবও পাৰে। তাৰপিছত মই কাটি থোৱা টমাটোখিনি মই ঢালি দিছোঁ, আৰু এইদৰে ভালদৰে লৰাই ল'ম। আৰু তাতে মই ইউজ কৰিছোঁ 1 চামুচ নিমখ, আৰু তাৰপিছত দিছোঁ মই 1 চামুচ হালধি, আৰু আধা চামুচ ধনিয়া পাউডাৰ, আৰু অলপ মই জলকীয়া পাউডাৰ দি দিছোঁ, কাৰণ আমি কেঁচা জলকীয়াও ইউজ কৰিছোঁ। তো টেঙা হয় কাৰণে মানে জ্বলাটো অলপ বেছি দিব লাগে। তো টেঙাই জ্বলা খাই দিয়ে, তো সেইকাৰণে মই অলপ
জলকীয়া পাউডাৰো ইয়াতে ইউজ কৰিছোঁ। তো আপোনালোকে নিদিবও পাৰে, দিবও পাৰে। তাৰপাছত মই টমাটোখিনি ঢাকি দিম। তো আপোনালোকে মাজে মাজে চাই থাকিব আৰু চলাই থাকিব, নহ'লে টমাটোখিনি লাগি ধৰিব। তো মই 2-3 বাৰ চাইছোঁ আৰু মই ঢাকি দিছোঁ। তো এইফালে মোৰ দালিও ঠাণ্ডা হৈ গ'ল। তো মই কুকাৰৰ ঢাকনি খুলি ল'ম আৰু দালিখিনি চেক কৰি ল'ম যে ভালদৰে বইল হৈছে নে নাই। আৰু ইয়াতে চাওক মোৰ দালিখিনি বহুত ধুনীয়াকৈ বইল হৈ গৈছে আৰু আলুও বইল হৈ গৈছে। তো মই এতিয়া এইখিনিত তৰকা লগাম। মই ইয়াতে কেৰাহী গৰম হৈ যোৱাৰ পিছত ইয়াতে অলপ তেল দি দিছোঁ আৰু যেতিয়া তেলখিনি ভালদৰে গৰম হৈ যাব তেতিয়া মই ইয়াতে দি দিম অলপ কেঁচা জিৰা। তো জিৰা অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, দিবও পাৰে। তো আপোনালোকে যদি খাই ভাল নাপায় তেনেহ'লে নিদিলেও হ'ব। তো তাৰপিছত মই ইয়াতে ইউজ কৰিম অলপ ক'লা সৰিয়হ। তো ক'লা সৰিয়হ দিলে দালিখিনি খাবলৈও টেষ্টি হয় আৰু দেখিবলৈও ভাল হয়। তো ইয়াতে মই দি দিছোঁ অলপ সৰিয়হ আৰু তাৰপাছত মই দি দিম ইয়াতে পিঁয়াজ আৰু নহৰু। তো নহৰু দিলে দালিখিনি খাবলৈ বহুত টেষ্টি লাগে। তো পিঁয়াজখিনি আমি চলাই থাকিম, নহ'লে জ্বলি যাব পাৰে। তো যেতিয়ালৈ ব্ৰাউন নহ'ব তেতিয়ালৈকে আমি পিঁয়াজখিনি চলাই থাকিম আৰু তাৰপাছত যেতিয়া চাম যে পিঁয়াজখিনি ব্ৰাউন হৈ গৈছে আমি দালি দি দিম আৰু দালি দিয়াৰ লগে লগে ঢাকনিও লগাই দিম, নহ'লে আমাৰ গাত আহি যাব পাৰে। তো মই যিদৰে দিছোঁ আপোনালোকে সেইদৰেই দিব। তো প্ৰথমে মই 1 চামুচ দি দিম, তাৰপাছত মই গোটেই দালিখিনি ঢালি দিম। তো আপোনালোকে এইদৰে দিব, এইদৰে ঢাকি দি দিব। তো চাব তেতিয়া আৰু আপোনাৰ গেছো বেয়া নহয় আৰু চাৰিওফালে নাহেও দালি। তো এয়া মোৰ দালিখিনি হৈ গৈছে আৰু চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে। তো খাবলৈও বহুত টেষ্টি হয়। এইদৰে আপোনালোকেও একবাৰ বনাই চাব আৰু খাই কেনেকুৱা পালে মোক নিশ্চয় জনাব কমেণ্ট কৰি। তো তাৰপিছত মই দালিখিনি এটা বইল আহিবলৈ দিম আৰু তাৰপিছত গেছ অফ কৰি ল'ম আৰু মোৰ ভাজিখিনিও হৈ গৈছে সেইফালে। আশা কৰিছোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো আৰু ৰেচিপিটো বহুত ভাল লাগিছে। তো যদি ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব। তাৰপিছত আৰু ভালে থাকক, কুশলে থাকক আৰু মই আপোনালোকৰ লগত লগ পাম নেক্সট ভিডিঅ'ত। তো তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।